Hello friends, welcome back to my YouTube channel Infoit. বন্ধুসকল আজিৰ ভিডিঅ'ত মই দেখুৱাম কেনেকৈ আপোনালোকে নিজে নিজৰ ৰেশন কাৰ্ড ঘৰত বহিয়ে মোবাইল বা ল্যাপটপৰ সহায়ত অনলাইন এপ্লাই কৰিব পাৰিব। হয় বন্ধুসকল, তাৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি লওক আৰু টাইপ কৰক NFSA আৰু সাৰ্চ কৰক। ইয়াত চাব পাৰিছে বন্ধুসকল প্ৰথমটো লিংক পাব্লিক লগইন NFSA এটোত আপোনালোকে ক্লিক কৰি দিয়ক। এয়া চাব পাৰিছে পেজটো খোল খাইছে। এয়া ৰাইট সাইডে আপোনালোকে চাব পাৰিছে সাইন ইন অৰ ৰেজিষ্টাৰ। ইয়াতে চাব পাৰিছে পাব্লিক লগইন বা অফিচিয়েল লগইন। আমি যেহেতু পাব্লিক তো আমি পাব্লিক লগইনত ক্লিক কৰিব লাগিব। এয়া চাব পাৰিছে পাব্লিক লগইনত ক্লিক কৰোতে কেইবাটা অপচন আহিছে সাইন ইন উইথ আধাৰ OTP, সাইন ইন উইথ লগইন ID, সাইন ইন উইথ ৰেশন কাৰ্ড। আমি যেহেতু নতুনকৈ এপ্লাই কৰিম আমি সাইন ইন উইথ লগইন ID অপশনটোত যাম। ইয়াতে আপোনালোকে চাব পাৰিছে তলৰ পিনে নিউ ইউজাৰ সাইন আপ হিয়াৰ এইটোত আমি ক্লিক কৰিব লাগিব। এয়া চাওক বন্ধুসকল ক্লিক কৰোতে এটা নতুন পেজ খোল খাইছে। এই পেজটো হল চাব পাৰিছে আপোনালোকে ৰেজিষ্টাৰ নিউ ইউজাৰ। যেহেতু আমি নিউ ইউজাৰ ইয়াতে আমি নিজকে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। আমি আমাৰ গোটেইখিনি ডিটেইলছ নাম, এড্ৰেছ, ডেট অফ বাৰ্থ গোটেই ইনফৰমেশ্যনখিনি আমি ইয়াতে দিব লাগিব। আৰু ইয়াতে আপুনি চাব পাৰিছে এটা অপশ্যন আছে লগইন ID আৰু পাছৱৰ্ড। যেহেতু আমি প্ৰথমবাৰৰ কাৰণে লগইন কৰি আছোঁ, আমাৰ কোনো নিজা লগইন ID আৰু পাছৱৰ্ড নাই, আমি এইটো অপশ্যনৰ পৰা লগইন ID আৰু পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব লাগিব। বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব যাতে আপোনালোকে নিজে ঘৰত বহি কোনো কম্পিউটাৰৰ দোকানত নোযোৱাকৈ নিজৰ ৰেশন কাৰ্ডটো এপ্লাই কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ গোটেইখিনি ষ্টেপ চাব। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোক এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব। বন্ধুসকল আহক আমি চাওঁ কেনেকৈ ৰেশন কাৰ্ড এপ্লাই কৰিব পাৰিম। এয়া চাব পাৰিছে প্ৰথমটো ফাৰ্ষ্ট নেম। ফাৰ্ষ্ট নেমৰ ঠাইত আপোনাৰ নামটো দিব, আপোনাৰ লাষ্ট নেম মানে আপোনাৰ টাইটেলটো দিব। ইয়াৰ পিছত আপুনি চাব পাৰিছে ডেট অফ বাৰ্থ আছে আৰু বাকি যিখিনি ইনফৰমেশ্যন আছে যেনেকুৱা আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ, মোবাইল নাম্বাৰ, ইমেইল ID, ষ্টেট, ডিষ্ট্ৰিক্ট, তহচিল, ভিলেজ এই গোটেইখিনি ইনফৰমেশ্যন য'ত আপোনাৰ ষ্টাৰ মাৰ্ক আছে আপুনি ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত আপোনালোকে তলৰ পিনে চাব পাৰিছে দুটা বক্স আছে আই এগ্ৰি টু দ্য টাৰ্মছ এইটো আছে আই হিয়াৰ বাই ডিক্লেয়াৰ। এই দুটাত আপুনি ৰাইট চিন দিব লাগিব। ৰাইট চিন দিয়াৰ পিছত আপুনি সাবমিটত ক্লিক কৰিব লাগিব। হওক বন্ধুসকল আমি ইয়াতে নিজৰ ID আৰু পাছৱৰ্ডটো বনাই লওঁ। ইয়াতে চাব পাৰিছে লগইন IDটো কিবা এটা নাম দিয়া গৈছে আৰু পাছৱৰ্ডটো নিজৰ ইচ্ছামতে পাছৱৰ্ডটো দিব পাৰে আপুনি। নেক্সট আছে আপোনাৰ কনফাৰ্মেশ্যন পাছৱৰ্ড। যেটো পাছৱৰ্ড দিছে সেইটো পাছৱৰ্ড আপুনি আকৌ ইয়াতে দিব লাগিব। নেক্সট আপুনি আধাৰ কাৰ্ড দিব। আধাৰ কাৰ্ড দিয়াৰ পিছত আপুনি নিজৰ মোবাইল নাম্বাৰটো দিব লাগিব। নিজৰ মোবাইল নাম্বাৰটো দিয়াৰ পিছত যদি আপোনাৰ ইমেইল ID নাই তেতিয়াহ'লে আপুনি এটা ইমেইল ID কৰবাৰ পৰা হে কৰি ল'ব। ইমেইল IDটো দিবই লাগিব। নেক্সট এয়া চাব পাৰিছে আপোনাৰ এড্ৰেছ যেনেকুৱা ষ্টেট আসাম, ডিষ্ট্ৰিক্টটো দিব আপুনি। তহচিল আপোনাৰ কি এইটো দিব। কোনটো ভিলেজত আপুনি পৰে সেইটো ভিলেজ দিব। এড্ৰেছ 1 আৰু এড্ৰেছ 2 মানে আপোনাৰ যিটো এড্ৰেছ মানে আপোনাৰ ধৰি লওক ভিলেজ যিটো আছে, গাঁও যিটো আছে সেইখিনি আপুনি ইয়াতে এড্ৰেছটো দিব। আৰু নেক্সটটো আপুনি চাব পাৰিছে পিন নাম্বাৰ, আপোনাৰ পিন নাম্বাৰটো দিব। নেক্সট আছে কেপচা কোড 5-0 এইটো কি হ'ব সেইটো দিব লাগিব। আপোনাৰ ক্ষেত্ৰত বেলেগ হ'ব পাৰে, যি হ'ব আপুনি কেপচা কোডটো দিব। কেপচা কোডটো দিয়াৰ পিছত আপুনি এবাৰ চাই ল'ব। যদি কিবা আপোনাৰ ৰৈ গৈছে তেতিয়াহ'লে আপুনি সেইটো ফিল আপ কৰিব লাগিব। ইয়াতে আপুনি চাব পাৰিছে মই ইমেইল IDটো দিয়া নাই, মানে যদি আমি ইয়াতে সাবমিট কৰোঁ তেতিয়াহ'লে সাবমিট নল'ব কাৰণ ইমেইল এড্ৰেছটোত আপোনাৰ ষ্টাৰ মাৰ্ক আছে। সো আমি এইটো নেক্সট ষ্টেপ যাব হ'লে যিমানখিনি ষ্টাৰ মাৰ্ক আছে গোটেইখিনিত আমি ফিল আপ কৰিব লাগিব। এয়া চাব পাৰিছে বন্ধুসকল এতিয়া মই ইমেইল এড্ৰেছটো দিলোঁ। ইমেইল এড্ৰেছটো দিয়াৰ পিছত
বক্স দুটা ক্লিক কৰিব লাগিব এই তলত যি দুটা বক্স আছে বক্স দুটা ক্লিক কৰাৰ পিছত আপুনি সাবমিটত ক্লিক কৰিব লাগিব ইয়া চাব পাৰিছে এটা মেছেজ আহিছে আৰ ইউ শিওৰ হয় ওকে বুলি ক্লিক কৰিলোঁ এতিয়া কি আহিছে ওৱান টাইম পাছৱৰ্ড আহিছে OTP যেটো মোবাইল নাম্বাৰ দিয়া গৈছিল আধাৰৰ লগত লিংক আছিল হেতু মোবাইলত এটা OTP আহিছে OTP টো ইয়াতে দিয়াৰ পিছত আপুনি সাবমিট OTP বুলি ক্লিক কৰিব লাগিব বন্ধুসকল আপোনালোকে যেতিয়া মোবাইল নাম্বাৰটো দিয়ে মনত ৰাখিব মোবাইল নাম্বাৰটো আপোনাৰ আধাৰ কাৰ্ডৰ হৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ডৰ হৈতে যদি লিংক নাথাকে নহব এতিয়া মই OTP টো দিলো OTP টো দিয়াৰ পিছত এয়া চাওক মেছেজ আহিছে মই ওকে বুলি ক্লিক কৰিলো আমি সাকসেসফুলি আমাৰ লগইন আইডি টো ক্ৰিয়েট কৰিলো এতিয়া আমি I already have a membership এটুত ক্লিক কৰিম এয়া চাওক ক্লিক কৰোতে মোৰ লগইন পেজটো খুল খাইছে লগইন আইডি ডিটেইলছটো ইয়াতে দিব লাগিব এয়া চাব পাৰিছে লগইন আইডি যেটো মই বনালো হেতু লগইন আইডি দিলো আৰু পাছৱৰ্ডটো আপুনি জানিব আপোনাৰ পাছৱৰ্ডটো ইয়াতে দিব নেক্সট আপুনি ক্যাপচা কোড দিব লাগিব ক্যাপচা কোড দিয়াৰ পিছত আপুনি সাইন ইনত ক্লিক কৰিব লাগিব সাইন ইনত ক্লিক কৰাৰ লগে চাব পাৰিছে আপোনাৰ ইনভ্যালিড ক্যাপচা কোড আহিছে মানে ক্যাপচা কোড যেটো দিয়া গৈছিল হেতু ক্যাপচা কোড ভুল হ'ল আকৌ ক্যাপচা কোড দিয়াৰ পিছত সাইন ইনত মই ক্লিক কৰিম এয়া চাওক সাইন ইনত ক্লিক কৰিলো সাইন ইনত ক্লিক কৰোতে কি আহিছে পাছৱৰ্ডটো আকৌ মাৰিব দিছে পাছৱৰ্ডটো মোৰ গুছি গৈছিল এ পাছৱৰ্ডটো মাৰিলো পাছৱৰ্ডটো মাৰি সাইন ইনত ক্লিক কৰিলো সাইন ইনত ক্লিক কৰোতে এয়া চাব পাৰিছে এটা ফৰ্ম আহিছে বেনিফিচিয়াৰী হোম ফৰ্ম 256 এটো ফৰ্ম আমি গোটেইখিনি ইনফৰমেশন ইয়াতে দিব লাগিব চাওক প্ৰথমতে আহিছে ষ্টেট কোনটো ষ্টেট হয় অসম আসাম দি সাবমিট কৰি দিব ইয়াতে কেইবাটাও আপোনাৰ ফৰ্ম খুল খাব ইয়াতে কেইবাটাও স্টেপ আছে গোটেইখিনি আপুনি ফিল আপ কৰিব লাগিব এয়া চাওক নেক্সট আছে কোনটো অধীনত কৰিব আপুনি প্ৰায়োৰিটি হাউসহোল্ড আৰু বেনিফিচিয়াৰী টাইপ কি ৰেশন কাৰ্ড নেক্সট আমি কি কৰিম এপ্লিকেন্ট ডিটেইলছ কি নাম এপ্লিকেন্টৰ কি নাম সেই নামটো দিম যেটো আধাৰৰ লগত আছে হেতু নাম দিম নাম দিয়াৰ পিছত আপোনাৰ তলত চাব পাৰিছে জেন্ডাৰ আছে জেন্ডাৰ দিব লাগিব মেল হলে মেল ফিমেল হলে ফিমেল নেক্সট আপোনাৰ অপচন আছে ডেট অফ বাৰ্থ আপোনাৰ জন্মৰ তাৰিখটো ইয়াতে দিব লাগিব জন্মৰ তাৰিখটো চুজ কৰাৰ পিছত আপুনি নেক্সট চাব পাৰিছে মাদাৰ্স নেম ইন ইংলিশ মাকৰ নাম ইংলিশত দিব লাগিব আৰু সাইডত চাব পাৰিছে আপোনাৰ ইন লোকেল ল্যাঙ্গুৱেজ এটো নিদিলেও কোনো কথা নাই কিন্তু মাদাৰ নেম ইন ইংলিশ এটো দিবই লাগিব কাৰণ ইয়াতে আপোনাৰ ষ্টাৰ মাৰ্ক আছে ষ্টাৰ মাৰ্ক থকা বক্সখিনি ম্যান্ডেটৰি হয় নেক্সট আপুনি চাব পাৰিছে ফাদাৰ্স নেম ইন ইংলিশ দেউতাৰ নামটো ইয়াতে দিব লাগিব নেক্সট অপশনটো হল মেৰিটিয়েল ষ্টেটাস বিবাহিত নে সিঙ্গেল এটো ইয়াতে অপশনটো দি দিব নেক্সট আছে স্পাউস নেম মানে আপোনাৰ হাজবেণ্ডৰ নাম বা ওয়াইফৰ নাম কি ইয়াতে আপুনি দিব লাগিব দিয়াৰ পিছত নেশনালিটি যেহেতু আমি ভাৰতীয় ইন্ডিয়ান চুজ কৰিব লাগিব চুজ কৰাৰ পিছত আপোনাৰ ইয়াতে আপুনি চাব পাৰিছে নেক্সট আছে কি আমি আইডেন্টিফিকেশন দিম আমি আধাৰ কাৰ্ড দিম আধাৰ কাৰ্ড দিয়াৰ লগালগ আপুনি আধাৰ নাম্বাৰটো দিব লাগিব তাৰ আগতে আপুনি চাব পাৰিছে এপ্লিকেন্ট ডিটেইলছৰ এইফালে আপোনাৰ এটা ফটো নিজৰ পিকচাৰ আপলোড কৰিব লাগে ইয়াতে ক্লিক কৰিলে চাওক এই পিকচাৰটো আপলোড হৈ গল নেক্সট আমি আমাৰ নিজৰ আধাৰ কাৰ্ডটো দিম যেহেতু মই ইজ বেনিফিচিয়াৰী হেজ ইউনিক আইডেন্টি কাৰ্ড আধাৰ কাৰ্ড নাম্বাৰ আমি ইয়াতে সিলেক্ট কৰিছো হয় আছে সো আমি আধাৰ কাৰ্ডটো ইয়াতে দিলো নেক্সট আছে আপোনাৰ চাব পাৰিছে প্ৰফেশনাল ডিটেইলছ মানে আপুনি কি কাম কৰে এনুৱেল ইনকাম কিমান সেই ইনফৰমেশনখিনি ইয়াতে দিব লাগিব ইয়াতে চাওক অকুপেশনত সাপোজ মই হাউসৱাইফ দিলো আৰু এনুৱেল ইনকাম সাপোজ 20000 দিলো ইয়াতে মই এবাৰ চেক কৰি লব লাগিব যে বাকি কিবা ৰৈ গল নেকি যদি নাই তেতিয়া হলে 7 কন্টিনিউত ক্লিক কৰিব লাগিব এয়া চাওক 7 কন্টিনিউ ক্লিক কৰোতে এটা আৰু নেক্সট এড্ৰেছ ডিটেইলছ টু ইনফৰমেশন খিনি ইয়াতে আহিছে ইয়াতে চাব পাৰিছে যিখিনি আপোনাৰ এড্ৰেছ আছে যি সাপোজ ভিলেজ নেম হাউস নাম্বাৰ যিখিনি আছে পিন নাম্বাৰ গোটেইখিনি ইনফৰমেশন আপুনি ইয়াতে দিব লাগিব ইয়াতে চাব পাৰিছে আপোনাৰ ষ্টাৰ মাৰ্ক আছে ষ্টাৰ মাৰ্ক থকাখিনি আপোনাৰ ইম্পৰ্টেন্ট হেখিনি আপুনি ফিল আপ কৰিবই লাগিব নেক্সট এয়া চাব পাৰিছে আপোনাৰ পিন নাম্বাৰ দিয়াৰ পিছত এয়া চাব পাৰিছে আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ যদি প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ আপোনাৰ একে হয় তেতিয়া হলে আপুনি ইয়েস এটুত ক্লিক কৰিব আৰু 7 কন্টিনিউত ক্লিক কৰিব নেক্সট আহিছে এডিশনাল ইনফৰমেশন
কেটেগৰি আপোনাৰ কেটেগৰি কি জেনাৰেল নে OBC নে SC ST গোটেই ইনফৰমেশ্যনখিনি মুঠতে ইয়াতে যি ইনফৰমেশ্যন আছে আপুনি গোটেইখিনি দিব লাগিব আৰু 7 কণ্টিনিউ ক্লিক কৰি গৈ থাকিব লাগিব ইয়াত চাব পাৰিছে RC মেম্বাৰ মানে যদি আপুনি মেম্বাৰ এড কৰিব খোজে চাওক প্ৰথমতে আছে কি মেম্বাৰৰ নাম আৰু মেম্বাৰৰ গোটেই ডিটেইলছখিনি যেনেকৈ আপোনাৰ ডিটেইলছখিনি দিছিলে তেনেকৈ আপোনাৰ গোটেই ডিটেইলছখিনি ইয়াতে ফিল আপ কৰিব লাগিব যেনে চাব পাৰিছে জেণ্ডাৰ আছে ডেট অফ বাৰ্থ আছে মাদাৰ নেম ইন ইংলিছ ফাদাৰ নেম ইন ইংলিছ মেৰিটেল ষ্টেটাছ নেশ্যনেলিটি এই গোটেইখিনি তথ্য আপুনি ইয়াতে ফিল আপ কৰিব লাগিব এডিশ্যনেল ইনফৰমেশ্যনত কাষ্ট কেটেগৰি ৰিলেশ্যন উইথ গোটেইখিনি ইনফৰমেশ্যন দিয়াৰ পিছত ছাবমিটত ক্লিক কৰিলোঁ ইয়াতে আপুনি চাব পাৰিছে পিকচাৰটো দিয়া হোৱা নাছিলে এডিটত ক্লিক কৰিলোঁ আৰু ইয়াতে পিকচাৰটো আপলোড কৰিলোঁ পিকচাৰটো আপলোড কৰিলে RC মেম্বাৰ যিজন এডিশ্যনেল মেম্বাৰ আছে আপুনি এড কৰিব খোজে তেওঁৰ ফটোটো ইয়াতে আহি যাব আৰু ফাইনেলি আপুনি তলৰ পিনে গৈ ছাবমিটত ক্লিক কৰিব এয়া চাব পাৰিছে ছাবমিটত ক্লিক কৰোঁতে আমি RC মেম্বাৰৰ গোটেই ডিটেইলছটো পিকচাৰৰ সৈতে আহিছে NFSA ক্ৰাইটেৰিয়া ইয়াতে আপুনি চাব পাৰিছে তলত কনচেণ্ট অফ ডেটা ইউজ আছে এইটোত ক্লিক কৰিব আৰু 7 কণ্টিনিউত ক্লিক কৰি দিব এয়া চাব পাৰিছে ফৰ্মটো আমাৰ ছাবমিট হৈ আছে এয়া চাব পাৰিছে আমাৰ ফৰ্মটো ছাবমিট হৈছে ইয়াতে এটা এপ্লিকেশ্যন নাম্বাৰ আছে তলত আপুনি ক্ল'জ আছে ক্ল'জটোত ক্লিক কৰি দিব ক্ল'জটোত ক্লিক কৰোঁতে এয়া চাব পাৰিছে এয়া আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি গ'ল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো অহাৰ পিছত আপুনি ইয়াতে নিজৰ RC ডিটেইলছটো আপুনি পাব পাৰে লেফ্ট ছাইডত আপোনাৰ চাব পাৰিছে গেট RC ডিটেইলছ আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰোঁতে আপোনাৰ ইয়াত চাব পাৰিছে কি অপশ্যন আহিছে পেণ্ডিং ফৰ এপ্ৰুভেল এতিয়া আমি যেতিয়া এপ্লাই কৰিলোঁ সেইটো পেণ্ডিং হৈ আছে এইটোক এতিয়া আপুনি প্ৰিণ্ট কৰি ফিউচাৰৰ কাৰণে ৰাখিব পাৰে ইয়াতে গোটেই ইনফৰমেশ্যনখিনি আপুনি পাই যাব ৰেফাৰেঞ্চ নাম্বাৰ ইত্যাদি বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'